জয় গুৰু শংকৰ নমস্কাৰ বন্ধুসকল আপোনালোকক মই মোৰ পজিট ব্লগছ চেনেলটোলৈ স্বাগতম জনাইছোঁ সো গাইজ মই আজি এইভাবে ভিডিঅ'টো বনাইছোঁ যেহেতু মই আগৰলৈকে ইউটিউবত ভিডিঅ' দি যাম সেয়েহে ভগৱানৰ আশীৰ্বাদ লৈ আৰু গুৰুজনাৰ নাম কীৰ্তন লৈ এই ভ্লগৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'বোৰ আগলৈকে চাই যাব আৰু ভাল পালে অলপ হ'লেও মৰম আশীৰ্বাদ কৰিব মোৰ ভিডিঅ'বোৰ অলপ হ'লেও যদি চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইজ জাগিৰোড পলাগুৰিত তিৱা সম্প্ৰদায়ৰ লোকসকলে এটা নৱনিৰ্মিত নামঘৰ প্ৰতিষ্ঠা কৰিছে আৰু নামঘৰটোৰ প্ৰথম অনুষ্ঠান হৈছে সকলো ৰাইজে আহি সাতঘাটৰ পানী নিবলৈ আহিছে আৰু কণ কণ মাইনাসকলে ঘট ধৰিছে যিহেতু সাতটা ঘাটৰ পৰা পানী অনাটো অলপ কঠিন সেয়েহে এটা ঘাটৰ পৰাই সাতটা ঘটত পানী তুলি অনা হৈছে আপোনালোকক কিছু দৃশ্য দেখাই আছোঁ সকল কিলিং নৈৰ পৰা ঘটত পানী তুলি অনা হৈছে আৰু এতিয়া নামঘৰত লৈ যোৱা হ'ব আপোনালোকক কিছু দৃশ্য দেখাই আছোঁ সো গাইজ গাঁৱৰ সকলো মানুহ পুৰুষ মহিলা মিলি আৰু এয়া কণ কণ মাইনাসকলে ঘট ধৰিছে আৰু আমি সাতঘাটৰ পানী লৈ আহিছোঁ বন্ধুসকল সাতঘাটৰ পানী লৈ সকলো ৰাইজে আহি নামঘৰত উপস্থিত হৈছে আৰু সকলো ৰাইজে মিলি নামঘৰটোৰ চাৰিওফালে ঘূৰি আছে সো গাইজ এতিয়া আমি গৈ আছোঁ আমাৰ যিহেতু আমাৰ নতুন নামঘৰ লোৱা হৈছে আমাৰ পুৰণি নামঘৰলৈ গৈ আছোঁ আৰু তাৰ কিছুমান নীতি নিয়ম কৰি সেই নামঘৰটো বিদায় দি ভাগৱত গুণমালা নতুন নামঘৰলৈ লৈ অনা হ'ব পুৰণি নামঘৰৰ পৰা গুণমালাখন লৈ অনা হৈছে আৰু এই ককাহঁতে লৈ আহিছে নতুন নামঘৰলৈ বুলি ফাইনেলি আমি গুণমালাখন লৈ আহিলোঁ আৰু পুৰণি নামঘৰৰ পৰা আমি নতুন নামঘৰলৈ লৈ গৈ আছোঁ সকলো গাঁৱৰ আইতা জেঠাইসকল আৰু ককা বৰ্তা সকলো মিলি আমি সকলো আহিছোঁ গাইজ আমি ফাইনেলি পুৰণি নামঘৰৰ পৰা গুণমালা লৈ আমি আমাৰ নতুন নামঘৰলৈ আহি পালোঁ খুব ধুনীয়া পৰিৱেশৰ মাজত আহি আছোঁ গাইজ এইটোৱে হৈছে আমাৰ নতুন নামঘৰ আৰু খুব ধুনীয়া এটা নামঘৰ চ' গাইজ ফাইনেলি পুৰণি নামঘৰৰ পৰা গুণমালা লৈ আহি আমাৰ নতুন নামঘৰত ৰখা হ'ল আৰু কিছু দৃশ্য আপোনালোকক দেখাই আছোঁ চাই থাকক আইতা বৰমাসকলে গুণমালা আনি এয়া নাম প্ৰসংগ কৰি আছে কীৰ্তন কৰি আছে আপোনালোকে চাই থাকক নামঘৰটোত যিহেতু গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব সেয়েহে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ আগমুহূৰ্তত কিছু নীতি নিয়ম কৰি লোৱা হৈছে আপোনালোকক নীতি নিয়মৰ কিছু দৃশ্য দেখাই আছোঁ ফাইনেলি গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ল আৰু গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পিছতে খোল প্ৰসংগ হৈছে আপোনালোকক খোল প্ৰসংগ কৰাৰ কিছু দৃশ্য দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক চ' গাইজ এতিয়া আপোনালোকক নামঘৰৰ চাৰিওফালৰ পৰিৱেশটো দেখাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক চ' গাইজ এইটো হৈছে নামঘৰটো এটা খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত এটা খুব ধুনীয়া পৰিৱেশত আছে নামঘৰটো এইটো হৈছে নামঘৰৰ পৰিৱেশ আৰু এই নামঘৰৰ ওচৰতে একদম কাষতে এখন কিলিং নৈ বৈ গৈছে আপোনালোকে এই কিলিং নৈ দেখাই আছোঁ চ' গাইজ এইখনে হৈছে কিলিং নদী এইখনে আছে কিলিং নদী এটা খুব ধুনীয়া পৰিৱেশ ইয়াৰ নামঘৰটো কিনাৰতে কিলিং নৈ এখন বৈ গৈছে
এটা মানে নামঘৰটো এটা উপযুক্ত ঠাইত অৱস্থিত, এটা ভক্তিভাৱ মানুহৰ মনত আহিবলগীয়া ঠাইত এই নামঘৰটো প্ৰতিষ্ঠা হৈছে, নামঘৰটো স্থাপিত হৈছে। এটা খুব ধুনীয়া ঠাই। জয় কৃষ্ণ। চ' গাইজ, আজি ফাইনেলি দ্বিতীয় দিন, আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হৈছে ভাগৱত শোভাযাত্ৰা। আপোনালোকক ভাগৱত শোভাযাত্ৰাৰ কিছু দৃশ্য দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি ভাগৱত ঘূৰাব গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইজ, ফাইনেলি আমাৰ ভাগৱত শোভাযাত্ৰা আৰম্ভ হৈছে, আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো গাইজ, আমি ভাগৱত শোভাযাত্ৰা কৰি আছোঁ, নেশ্যনেল হাইৱেত গৈ আছোঁ, আৰু এতিয়া গাঁৱৰ মাজেৰে সোমাই যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইজ, ফাইনেলি আমি ভাগৱত ভ্ৰমণ কৰি আহিলোঁ, আৰু এতিয়া আমাৰ নামঘৰ আহি পাইছোঁ। আমাৰ ভাগৱত ভ্ৰমণৰ শেষ হৈছে। চ' গাইজ, নিশাৰ আকৰ্ষণীয় অনুষ্ঠান, শিৱসাগৰ কমলা গগৈ দেৱৰ দ্বাৰা দিহানামৰ সম্ৰাট কমলা গগৈ দেৱৰ নামৰ অনুষ্ঠান। আপোনালোকক কিছু দৃশ্য দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' গাইজ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।